গুড ইভিনিং। আজি মানে আমাৰ মাহঁত বিয়া এখনত গ'ল আৰু সেয়েহে দুপৰীয়া ভাতটো বনাবৰ কাৰণে অলপ এলাহ লাগিল আৰু ভাতটোৰ সলনি ভাবিলোঁ আজি পুৰি আৰু চব্জিকে খাওঁ। আৰু পুৰিওনো সদায় কিমান এটা ষ্টাইলতে খাব, সেয়ে ভাবিলোঁ আজি পুৰিটো অলপ বেলেগ ষ্টাইলত বনাওঁ আৰু তাতে মানে আলু ভাজি অলপো বনাই ল'লোঁ। এতিয়া আমাৰ ঘৰতে কৰা পালেং কৰিছিল, মানে তাতে পালেং শাক কেইডালমান লৈ আহিলোঁ আৰু সেইখিনি মিক্সাৰ এটাত গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া আটাখিনিত অলপমান আজৱাইন আৰু নিমখ দি লৈছোঁ আৰু তাৰ পৰা আটাখিনি তিনিটা ভাগত লৈছোঁ, মানে এটাত হোৱাইটকৈ ৰাখিছোঁ আৰু এটাত হালধি দিছোঁ আৰু এটাত পালেং শাকখিনি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ ভাগ ভাগকৈ মুঠি লৈছোঁ। তাৰ পৰা কেৰাহী এখনত ৰিফাইন দি পেলাই পুৰিখিনি এনেকৈ পুৰিখিনি ইমান ধুনীয়াকৈ ফুলি গৈছে। তাৰ পৰা আকৌ কণী এটা অমলেট কৰি লৈছোঁ আৰু আলু ভাজি অলপ লৈছোঁ। সেয়া আমাৰ হৈ গ'ল। থেংক ইউ ফৰ ৱাটছিং।